এই পড়লো বে আও পড়লি নয় পড়লি চলো কি হলো চা নমস্কাৰ সকলোকে কৈ আছোঁ ৰ'ব গাড়ী আহিছে এতিয়া আছোঁ মই বৰপেটা জিলাৰ কেওটকুছি অঞ্চলত এয়া আপোনালোকে দেখিছে বাৰাদিত 3 কিলোমিটাৰ আৰু বৰপেটা 6 কিলোমিটাৰ চাৰিওফালে এইফালে পানী হৈ আছে এইফালে বানপানী চাৰিওফালে সদায় দৰে ডিম্বেশ্বৰ পাঠক আকৌ আছে ডিম্বেশ্বৰ পাঠক এয়া এইফালে পৰা সদায় দৰে এতিয়া মই কেটকুছিত আছোঁ এয়া কেটকুছি ব্লক আজি মই আপোনালোকক নখন্দা নদী বৰপেটা টাউনৰ এক বিখ্যাত নদী নখন্দা নদী আজি আপোনালোকক দেখাব চেষ্টা কৰিম বহুত পুৰণি নদী আমি সৰুৰ পৰা শুনি আহিছোঁ নখন্দা নদীত দলং আছিল আগতে বৰপেটা জিলাৰ ভিতৰত বৰপেটা জিলা নহয় বৰপেটাৰ ভিতৰত নখন্দাত দলংখন দীঘল আছিল আমি গাড়ীত যাওঁতে যেনেকৈ শৰাইঘাট গুৱাহাটীত যাওঁতে শৰাইঘাট দলং চাই গৈছিলোঁ ঠিক তেনেকৈ বৰপেটা গ'লে নখন্দা দলংখন পাৰ হৈ যাব লাগে নখন্দা দলংখন চাই গৈছিলোঁ ইমান দীঘল দলং বেছি দীঘল নহয় ছুটি আছিল কিন্তু আমাৰ সৰুতে আমাৰ হিচাপত সেইখনে বহুত দীঘল দলং আছিলে চ' তেনেকুৱা টাইপৰ আপোনালোকে চাই থাকক মই দেখাব চেষ্টা কৰিম ৰাজীৱক লগ পালোঁ ৰাজীৱ ক'ত গৈ আছা আমাৰ আজি ফুটবল খেলা আছে ইয়াত কেটকুছিত আহিব আপোনালোকে কেটকুছি হয় নেকি আহিব আপোনালোকে ঠিক আছে নিশ্চয় আহিব আজি শেষে হ'ব ক'ত আহিব পিছত আহিব লাগিব লগ পাই কেটকুছি লক্ষী মন্দিৰ ইয়াত বহুত ডাঙৰ লক্ষী পূজা হয় ইয়াত ধুনীয়াকৈ এইখন ফিল্ডতে লক্ষী পূজা হয় কেটকুছিত খুব ধুনীয়াকৈ কেতিয়াবা ফুল ভিডিঅ' দেখাব চেষ্টা কৰিম এই অলপ আগত গ'লে কেটকুছি চেণ্টাৰ পাব আপোনালোকে এয়া লক্ষী মন্দিৰ ধুনীয়াকৈ ইয়াত বহুত ডাঙৰকৈ লক্ষী পূজা হয় কেটকুছিত আপোনালোকে আহিব পাৰিব কেতিয়াবা বৰপেটা টাউনৰ পৰা মাত্ৰ 5 কিলোমিটাৰ 5-6 কিলোমিটাৰমান হ'ব ন 5 কিলোমিটাৰ নহয় 5 কিলোমিটাৰমান কেটকুছি আমি পাৰ হ'লোঁ এতিয়া বাৰাদি পাম নেক্সট কি হলো চা এইটো পিছলা খাই গ'ল ৰে এইটো দুখ পালোঁ অলপ দুখ কৈছে ন এইটো অলপ অলপৰ কাৰণে পিছলি গ'ল জানা বন্ধ কৰিছে লাক ভাল আছিল আপোনাৰ অলপমান শ্লিপ খাই অলপত ধৰি খালত নপৰিলোঁ লাকিলি লাক ভাল আছিল মই জেনেৰেলি ইমান লাহে লাহে চলাওঁ লাহে এই নামাৰ পিছত মই একচুৱেলি আগৰ ব্ৰেকটোত আপোনাৰ হেণ্ড ব্ৰেকত আপোনাৰ শ্লিপ হৈ লাক ভাল আছিলে অলপমান ইয়াত ডুব পালোঁ বাৰু একো নাই এইখিনিত অলপমান ডুব পালোঁ বাৰু একো নাই বাৰু ব'লক আমি য'ত যাম বুলি তাকে যাওঁ এতিয়া আপোনাৰ আমাৰ ইয়াত জালাপুৰা দলং বুলি কয় কেটকুছি আপোনাৰ পাৰ হৈ গৈ জালাপুৰা দলং পায় এইখন বৰপেটা টাউন পোৱাৰ আগে মোটামুটি 4-5 কিলোমিটাৰ থকাৰ আগতে বাৰাদি পোৱাৰ আগত তাৰপিছত এটা কথা আৰু ক'বলগীয়া যে বহুতে ভাবে যে মোক সোধে যে বৰপেটা যে তহঁতে এই পাঠশালা হৈ যোৱা বুলি ভাবে পাঠশালা পাতাচাৰকুছি বৰমা সেইফালে যোৱা বুলি ভাবে যে কেতিয়াবা কয় যে আজি পাঠশালাত গৈ আছোঁ ব'ল তহঁতৰ তাতে যাম কিন্তু একচুৱেলি আমাৰ এইটো ৰাস্তা বেলেগ এইটো আপোনাৰ হাজো হৈ আপোনাৰ মুকালমুৱা হৈ দেউলাহাল হৈ বৰপেটা টাউন ওলাব পাৰে আৰু সেইফালেতো আপোনাৰ জানে বৰমা ৰঙিয়া বৰমা তাৰপিছত আপোনাৰ পাতাচাৰকুছি পাঠশালা টিহু এইবিলাক পাৰ হৈ যাব লাগে তাৰপিছত হাউলি পায় তাৰপিছত হাউলিৰ ফালে দিয়ে বৰপেটা টাউন আহিব পাৰি কিন্তু আমাৰ এইটো ৰাস্তা বেলেগ আপোনাৰ মুকালমুৱা দেউলাহাল হৈ আহিব লাগে আৰু আমাৰ মুকালমুৱা দেউলাহাল চেঙা পাৰ হৈ আহি আপোনাৰ বৰপেটা টাউন ওলাব পাৰি চ' এতিয়া মই বৰপেটা টাউনৰ পৰা মাত্ৰ 5 কিলোমিটাৰ দূৰত আছোঁ আৰু এতিয়া আপোনাৰ ইয়াতে পানী হয় বৰষুণত বানপানী আহিছে চাৰিওফালে পানী আছে ৰাস্তাৰ চাৰিওফালে পানী এইবাৰ খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত কেটকুছি এখন গাঁও আমাৰ মোৰ ঘৰৰ পৰা মাত্ৰ 4 কিলোমিটাৰমান হ'ব কেটকুছি দুজন লগ পালোঁ বৰপেটাৰে আমাৰ একচুৱেলি মোক গুৱাহাটীত থকা বুলি ভাবে কিন্তু মোৰ ঘৰ ইয়াতে বুলি গম পোৱা নাছিলে ইয়াতে গম পালে আজি লগ পালোঁ ভাল লাগিল বহুত কি নাম তোমাৰ মোৰ নাম বিকি দাস তোমাৰ কংকন লগতে লগ পালোঁ আজি বিয়াত ভাল লাগিলে বৰপেটাত ক'ত গৈ আছে তোমালোকে ভৰি ভাল লাগিল
আপোনালোকে ইউটিউব ভিডিঅ' চিডিঅ' বনোৱা নেকি হয় বনোৱা ন অঁ হয় নেকি বঢ়িয়া 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 বেষ্ট উইচেছ থাকিলে লগ পাই ভাল লাগিল দিয়া জালাপুৰা দলং আপোনাৰ কেটকুচি জালাপুৰা দলং জেনেৰেলি আমি সৰুৰ পৰা শুনি আহিছোঁ জালাপুৰা দলঙত আপোনাৰ ভূত আছে হৰৰ আছে ৰাতি বেছি ৰাতি হ'লে ইয়াত আপোনাৰ ভূত থকা বুলি কয় এয়া আগফালে বৰপেটান পোৱাৰ আগে আগে এতিয়া চাৰিওফালে পানী দলঙৰ ইয়াত ভূত থকা বুলি কয় ৰাতি বেছি ৰাতি এইফালেদি মানুহে আহিব অলপ ভয় কৰে খোজকাঢ়ি বা অকলে গাড়ী দি বাৰু যায় বাৰু সৰুৰ পৰা শুনি আহিছোঁ বাৰু বাট মই আজিলৈকে বিশ্বাস কৰা নাই খুব সুন্দৰ প্ৰাকৃতিক নান্দনিক দৃশ্য এইটো চাওক খুব ধুনীয়া মাছ চাছ আছে ইয়াত বহুত আগতে এইখন কাঠৰ আছিল ন আগতে এইখন কাঠৰ দলং আছিলে সেই টাইমত আৰু বেছি ভয় লাগিছিলে এইখন দলং পাৰ হ'ব বাছেদি ভয় লাগিছে কাৰণ কল কলাই লৰাই দিছিলে দলংখন বাছ ওপৰত উঠিলে এতিয়া খুব ধুনীয়া বনাই দিলে একেবাৰে পকী দলং বনাই দিলে মোৰ এটা বেহৰৰ মাজৰ পৰা সৰিয়হৰ মাজৰ পৰা ব্লগ এটা দেখিছিলে মোৰ ব্লগ চেনেলটোত আছে এই তাৰ পৰা তাত সেই টাইমত সৰিয়হ আছিলে এটা পানী আছে এতিয়া নাই বাৰু এইডাল পাকলি গছ আহঁত গছ বহুত ডাঙৰ আহঁত আৰু অলপমান গ'লে নখন্দা নদী আৰু নখন্দা দলং পাম আপোনালোকে ৱেইট কৰক অকণমান পিছত আপোনালোকক নখন্দা নদী আৰু নখন্দা দলং দেখাই আছোঁ অভয়াপুৰী 40 কিলোমিটাৰ হাউলি 14 কিলোমিটাৰ এইটো হ'ল আপোনাৰ বিখ্যাত বৰপেটাৰ নখন্দা নদী আপুনি দেখি আছে বহুত ধাৰ আছে ইয়াত আৰু বহুত ডাঙৰ বৰালি মাছ পায় ন বৰালি মাছৰ কাৰণে বিখ্যাত বহুত ডাঙৰ বৰালি মাছ ইয়াত পায় আৰু বৰালি মাছৰ কাৰণে স্পেচিয়েলি বিখ্যাত এইখন নখন্দা দলং বৰপেটাৰ আগফালে যাবা আগফালে বাইকৰ চাবিডাল লৈ লওঁ বাইকৰ চাবিডাল পাহৰি গৈছোঁ কিমান ফুটমান দ হ'ব বহুত হ'ব ন বহুত দ আছে ইয়াত দৃশ্য হা লৈ আছোঁ আকাশখন ধুনীয়া লাগছে দেই আকাশখন ধুনীয়া লাগছে আমাৰ বৰপেটাৰ ভাষাত ক'ব লাগিলে কি ঠগাই আকাশখন কি ঠগাই নদীটো এয়া চাওক বহুত ধাৰ মই মোবাইলৰ ভিডিঅ'টো লৈ আপোনালোকক দেখাব চেষ্টা কৰিম দীঘল আছে মই আপোনালোকক ক'লোৱে আগত আমি সৰুতে ভাবিছিলোঁ ইমান দীঘল দলং তাৰমানে গাড়ী দি সৰুতে আপোনাৰ গাড়ী দি গ'লে আপোনাৰ চাই যাওঁ ইমান দীঘল দলং কাৰণ শৰাইঘাট দলং সেই টাইমত একেবাৰে সৰুতে গুৱাহাটীত যোৱা মনত পৰা নাছিল আৰু লাহে গুৱাহাটীত গ'লোঁ তাৰপিছত আপোনাৰ তাতে শৰাইঘাটখন দেখা পালোঁ দীঘল তেনেকুৱা টাইপৰ নদীবোৰ গৈ আপোনাৰ ব্ৰহ্মপুত্ৰত পৰে অ' মাই গড কি ধাৰ বিৰাট ধাৰ এইখন হ'ল পুৰণি দলং আগতে সৰুতে আমি সেইখনলৈ আহিছিলোঁ সেইখন পুৰণি নখন্দা দলং আৰু এইখন নতুন সৰুতে সেইখনতে অহা মনত পৰে আমাৰ পুৰা নখন্দাৰ দলঙৰ তলত গৈ এতিয়া দেখাব নোৱাৰি পানী বহুত আছে নখন্দাত ভিডিঅ' বনাই আছিলোঁ আৰু ছাডেনলি মোৰ বান্ধৱী খুব ভাল বান্ধৱী মানসী আহি পালে কি খবৰ ভাল আৰু মানসী খুব ধুনীয়া কেক চেক বনাই বাকী
টিকটকো কৰে কিবা কিবি কৰি কালচাৰেলি এক্টিভ বহুত ডান্স চান্সো কৰা ন ডান্সো কৰোঁ ডান্সো কৰে এতিয়া বৰপেটা ভাল কিবা কোৱাচোন নখান্দা নদীটো কেনেহেন ভাল না নখান্দা নদীটো এনেই বিৰাট ভাল অঁ ইয়াত বিৰাট ডাঙৰ ডাঙৰ বল্লি মাছ পায় বল্লি মাছ পায় ন খায়ো বিৰাট সোৱাদ লাগে আমি খাইতো থাকোঁ ন আমি খাই থাকোঁ মাজে মাজে বিৰাট সোৱাদ বিৰাট সোৱাদ লাগে আৰু বৰপেটাততো বহুত বস্তুৱে পায় আৰু বৰপেটাৰ ৰসগোল্লাৰ বিষয়ে কি ক'বা বৰপেটাততো টেপা নিমকি বুলি ক'লে বিখ্যাত টেপা নিমকি আৰু চেনাৰ খুৰ্মা ৰসগোল্লাও দিয়া ৰসগোল্লা মই খাই থাকোঁ না ৰসগোল্লাও ভাল মধুমিতা চধুমিতা অভয়া বান্দাৰ এইবিলাকৰ ৰসগোল্লা বহুত ধুনীয়া আৰু চানাৰ খুৰ্মা বহুত ভাল চানাৰ সেইটো আনকমন সেইটো বহুত বেছি ভাল তোমালোক ইহঁতৰ তাত আজি মাতিছিলে মই নগ'লোঁ আজি মই কৈছোঁ এদিন ফুল পূৰা একদম প্লেনিঙত যাম ধুনীয়াকৈ সিহঁতৰ খাব বুলি নহয় আৰু এনে যাম আৰু তাই কেক চেক বনাই চাম কেনেকৈ কেক বনাই আৰু কিবা কিবি আৰু নখান্দা নদীটোৰ তোমাৰ কেনেকৈ সৃষ্টি হৈছিল এইটো বহুত কাহিনী আছে ন হয়তো বহুত তেনেকুৱা জনা মানুহ আছে বহুত ডাঙৰ কাহিনী কিন্তু মই ইয়াত নাজানো কেতিয়াবা আমি আপোনালোকক ফুল ভিডিঅ'ৰ দ্বাৰা দেখাব জনাব চেষ্টা কৰিম যে নখান্দা নদী কেনেকৈ সৃষ্টি হৈছিলে কিয় নখান্দা নাম হৈছিলে গোটেইখিনি তুমি সাঁতুৰিব জানা না নাই সাঁতুৰিব নাজানো কিয় সাঁতুৰিব মই এইটো পল্লি কি হ'ব এতে পল্লি মৰবা লাগিব গেলা আৰু মৰবা লাগিব ওচৰতে শ্মশান আছে এই মানে তাত যাব লাগিব হয় নেকি শিকপা একো নাই শিকপা একো নাই আজি মোক ফাৰ্ষ্ট লগ পালা কেনেকুৱা লাগিলে বিৰাট ভাল লাগিল মোৰ বিৰাট এটা সপোন আছিল ভূষণ দাক লগ পাওঁ বুলি তো আজি ফাইনেলি লগ পাই গ'লোঁ বহুত বেছি হেপী আৰু বহুত বেছি ভাল লাগিল লগ পাই ৱাও মোৰো বহুত বেছি ভাল লাগিলে আৰু পিংক লিপষ্টিক চিষ্টিক দি আহিছে লগ কৰিবা মোক নাই মই ক'ৰবাত গৈছিলোঁ আজি বহুত ভাল ভাগ্য হয়তো মই তোমাক লগ পাই গ'লোঁ যিকি নহওক লগ পাই বহুত বেছি ভাল লাগিলে এদিন তোমালোকৰ ঘৰত যাম বাৰু ভিডিঅ' বনাব চেষ্টা কৰিম যিকি নহওক থেংক ইউ ছ' মাছ ভিডিঅ'টো এইখিনিয়ে আছিলে আপোনালোকে চাই কেনেকুৱা পালে জনাব জাষ্ট দেখাব চেষ্টা কৰিলোঁ অলপ নখান্দা নদী আমাৰ বৰপেটাৰ নখান্দা নদী নখান্দা দলং গোটেইখিনি দেখাব চেষ্টা কৰিলোঁ সৰু ভিডিঅ' কেনেকুৱা পালে জনাব নাপাহৰিব যদি ভাল পাইছে আপোনালোকে লাইক কৰিব নাপাহৰিব কিবা ক'ব লগা আছে যদি কমেণ্ট কৰিব নাপাহৰিব আৰু আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ছ' মাছ বাই ছাডেনলি ৰাতি শ্বট দেখিলে একচুৱেলি বৰপেটাত আহিলে একদম বেষ্ট মিঠাই পায় আপোনাৰ বেষ্ট মিঠাই ভাল বহুকেইখনত পায় তাৰ ভিতৰত অভয়া মিষ্টান্ন ভাণ্ডাৰ ইয়াতে পায় দাদা এখেত আমাৰ ৰাজীৱ এও ইয়াত থাকে খুব সুন্দৰ সুন্দৰ ইয়াত ৰসগোল্লা মই ইয়াৰ পৰা নৈ মেক্সিমাম আপোনালোক কেতিয়াবা ফুল দোকানত এতিয়া মাল কম আছে ন লকডাউনৰ কাৰণে কেতিয়াবা আহিলে একদম ধুনীয়াকৈ একদম পূৰা মাল চাল গোটেইখিনি দেখাই দিম ধুনীয়া কৰি আপোনালোক কেতিয়াবা আহিলে আহিব ইয়াতে বহুত ভাল টেষ্টি আৰু গোটেইখিনি চানাৰ ফাৰ্মাৰ পৰা আৰম্ভ কৰি ৰসগোল্লাৰ পৰা আমি চববিলাক বহুত টেষ্টি হয় আপোনালোকে এদিন ভাল কৈ দেখাম নিশ্চয়